অসমীয়া ছোৱালী ছায়া চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাদৰৰ আঁচলৰ সূতাখিনিৰে কেনেদৰে দহি বটিব পাৰি আজি আপোনালোকক তাকে দেখাম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাদৰৰ আঁচলৰ সূতাখিনিৰে দহি বটিবলৈ হ'লে চাদৰৰ আঁচলৰ সূতাখিনি এনেদৰে দীঘল হ'ব লাগিব, তেতিয়াহে দহিখিনি বটিবলৈ সুবিধা হয়। এনেকৈ মই এইখিনি সূতা লৈ লৈছোঁ, ইয়াৰে সমানে এনেকৈ দুটা ভাগ কৰি লৈছোঁ। এতিয়া দুখিনি সূতা এনেকৈ পকাই দিম, দি দুটা গাঁঠি মাৰি দিম। গাঁঠিটো একদম গুৰিলৈকে নিদিব, অকণমান ফাঁক ৰাখিব। যিহেতু চাদৰখনত গুলপীয়া আৰু সেউজীয়া সূতাৰে ফুল মৰা হৈছে, সেইকাৰণে মই গুলপীয়া আৰু সেউজীয়া সূতা এনেকৈ মিক্স কৰি লৈছোঁ। এতিয়া এইখিনি ইয়াত দি আকৌ দুটা গাঁঠি মাৰি দিম। তাৰপিছত বেলেগ এডাল সূতাৰে এনেকৈ বান্ধি দিম। এতিয়া চাইডৰ দহিখিনিৰ সমানকৈ সূতাখিনি কাটি দিম। এনেকৈ দহি বটিবলৈ খুবেই সহজ। যিবিলাকে আগতে এনেকৈ দহি বটি পাইছে তেওঁলোকেতো জানে, আৰু যিবিলাকে পোৱা নাই এবাৰ চেষ্টা কৰি চাব বুলি আশা থাকিল। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।